আৰু গাইজ বসন্তীখন ৰাতিপুৱা মৰ্ণিং আৰু গুড মৰ্ণিং গাইজ। আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু এতিয়া আছোঁ মই ঘৰত বৰ্তমান। তাৰপিছত শুই উঠি আহিছোঁ বৰ্তমান, এতিয়া মুখখন ধুই লওঁগৈ, তাৰপাছত লগ পাই আছোঁ। আৰু গাইজ মুখখন ধুই আহিলোঁ এতিয়া বৰ্তমান, এতিয়া বাজিছে 6টা বাজিলে। তাৰপিছত মায়ে বনাই আছে, চাহ বনাই আছে, চাহকণ খাই লওঁগৈ। তাৰপিছত চাহকণ খাই পিনি লগ পাইছোঁ। চাহৰ লগত বা কি আছে চাই লওঁগৈ, বলক। চাৰিফাই এই ঠাণ্ডা একদম ধুনীয়া ধুনীয়া পৰিৱেশটো দেখিলে মনটো ভালেই লাগিছে, একদম চব কি ধুনীয়া এটা পৰিৱেশ। আৰু গাই চব ঘৰতে ওচৰতে মানে একদম পিয়ালিৰ ওচৰতে মানে ধুনীয়া ধুনীয়া ফুল ফুলিছে, কি ধুনীয়া লাগে এইবিলাক পৰিৱেশ দেখিলে চব ৰাতিপুৱা। এই আৰু গেছ খাই আছোঁ চাহ, মানে একদম লাল চাহ। ৰাতিপুৱা বিস্কুট আছিলে বাৰু, বিস্কুট খালোঁ। তাৰপিছত গেছটো মানে ভৰাবলগীয়া হৈছে, একদম মানে চব ভিতৰটো আধা মানে ডোখৰ আধা কোৱালিটি পাইছে, গেছটো মানে একদম ভৰাবলগীয়া হৈছে। ভৰাম আৰু এইদিনতে তাৰপিছত ৰাতিপুৱা চব। আৰু গাইজ চাহ তাহ খাই হৈ গ'ল, আৰু চাহটো আজি মানে জুইতে বনালে, মানে আমাৰ গেছটো মানে খতম হৈ গ'ল, গেছটো ভৰাবলগীয়া হৈ আছে। আৰু এইকেইদিন মোৰ ভিডিঅ'বিলাক অলপ লেটকৈ আহিছে। এইকেইদিন মই মানে এই 2টা দিন মানে মোৰ অলপ বেয়া চলি আছিলে মানে, ত' বেয়া দিন আহিলে ভাল দিন আহিলেতো বেয়া দিন আহে। ত' এতিয়া বেয়া দিন আহিছে, আকৌ ভাল দিন আহিবই নিশ্চয়, সেইটো কাৰণে মই ইমান টেনশ্যন লৈ নাথাকোঁ। আৰু জীৱনত বেয়া দিন আহিব, বেয়া দিনো আহিব, ভাল দিনো আহিব, ত' ইমান মই টেনশ্যন লৈ নাথাকোঁ। আৰু ইউটিউবত মই বহুতখিনি আগুৱাই গৈছোঁ বুলি ক'ব লাগিব, আৰু মোক আপোনালোকে বহুত ছাপোৰ্ট কৰিছে, আৰু এনেকৈ মৰম দি যাওক, আৰু এনেকৈ মৰম দি যাওক। তাৰপিছত মই এনেকৈ কষ্ট কৰি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু বেলেগৰ কথা শুনি মই যেন ইউটিউব মই কেতিয়াও বাদ নিদিওঁ, সেইটো আপোনালোকে কোনো টেনশ্যন নল'ব। চ' গাইজ এইকেইদিন ডেইলি ব্লগ মানে ঘৰৰ পৰা আনিবলৈ চেষ্টা কৰিম, কিবা কিবি এটা কণ্টেণ্ট লৈ পিনি ঘৰৰ পৰা সৰু সৰুকৈ আনিব চেষ্টা কৰিম। এইকেইদিন মই ক'তো নাযাওঁ, 2 মান্থলৈকেতো মই 2 মাহলৈকেতো ক'তো নাযাওঁ, মানে 2 মাহমানলৈকে মই ঘৰৰ পৰাই ডেইলি ব্লগ আনিবলৈ চেষ্টা কৰিম 2022। ত' সকলোৱে যেন এই ঘৰৰ ভিডিঅ'কেইটাতে মানে ডেইলি ব্লগ এইকেইটাতে যেন ছাপোৰ্ট কৰে যেন, আৰু চেনেলটো সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়া মই অলপ ভিডিঅ' বনাবলৈ অলপ বেছি জোচ পাম মানে। ত' 1K ছাবস্ক্ৰাইবটো হ'লে মানে জোচ পায় ন ভিডিঅ' বনাবলৈ। ত' এতিয়া ঘৰতে আছোঁ আৰু চব। ত' গাইছ এইফালে মানে টিভিটো এনেকৈ আছে, মানে এইটো আছে আমাৰ আগৰ টিভিটো, মানে এইটো মানে ছেটাৰ বক্সটো মানে চব ছেটাৰ বক্সটো মানে এনেকৈ পেলাই দিলেও বনাই, মানে ছেটাৰ বক্সটো মানে এইটো বেয়া হৈ গ'ল মানে। ত' এতিয়া ছেটাৰ বক্সটো বনাবলগীয়া হৈ আছে, নতুন ছেটাৰ বক্সটো। তাৰপিছত টিভি এইটো আগৰ টিভিটোৱে, এবাৰ টিভি এটা নতুন ল'ম। তাৰপিছত এইবিলাক চব ৰ'বহি গাইছ, ৰ'ব অলপ শুনিয়ে ল'ম, তাৰপিছত অলপ ওলাই গৈ আছোঁ অলপ। অলপ শুনি ল'ম। চ' গাইছ শুই উঠি ৰাতিপুৱাই মানে চাহকণ খাইছোঁ, চাহকণ খাই উঠি মানে ঘৰত আহিছোঁ, মানে আমাৰ ঘৰৰ ওচৰতে মানে ভণ্টি এজনী মানে পৰিয়ালৰ ভণ্টি এজনী বিয়া হ'ল। চ' সেইবিলাক যদিও বিয়া খাবলৈ পালে হ'ল। আৰু এতিয়া আমি আৰু গাইছ মানে আমাৰ গেছটো ভৰাবলগীয়া হৈ আছে, মানে তো গেছটো মানে এইদিন মানে এনেকৈ জুইতে বনাই থকা হৈছে। গেছটো মানে বহুত দিনৰ পৰা, এমাহমানৰ পৰা গেছটো ভৰোৱাই নাই মানে। তো এইফালে মানে গাঁৱে লৈ আনিলে, মানে গাঁৱে ঘূৰাই থাকে গাড়ীত মানে। তো তেতিয়া লয় 1000 লয়, তাৰপিছত যদি আমি ডাইৰেক্ট অফিচত যাওঁ তেতিয়া 900 মান লয়। তো তাৰপিছত চব একদম গেছ আছে, একদম মানে একদম এইটো চব ইয়াতে মানে একদম থৈ দিছে, একদম উলিয়াই পিনি বহুত দিন মানে। তাৰপিছত এতিয়া মাও ঘৰত নাই, আৰু ভাত চাতটো বনোৱাই নাই, ভাতটো বনাই দিব লাগিব। তো চাই লওক কি হ'ল। তাৰপাছত যিহেতু আমাৰ ঘৰত এতিয়া অকল 2জনে মানুহ আছে, চবচোন একদম মানে ষ্টভটো মানে এনেকৈ থৈ দিয়া হৈছে মানে চক। তাৰপিছত মানে এতিয়া ভাতটো বনাই লওঁ, তাৰপিছত চক চাই লওক। আৰু গাইছ মানে মোৰ চাৰ্জাৰডাল বেয়া হৈ থাকিলে মানে, সেইটো কাৰণে মোৰ মোবাইলটো এতিয়া চাৰ্জ নাই, মানে চাৰ্জ একদম ল' হৈ আছে। তাৰপিছত এতিয়া লগৰ আগতে চাৰ্জ দিয়া আনোগৈ। চাৰ্জাৰডাল মানে কি হ'ল মানে কৈ আছোঁ আপোনালোকক, কৈ দেখিম। তাৰপিছত মানে এতিয়া মই ওলাই ল'ম ৰ'ব গাইছ। মানে মই যেতিয়া ডিব্ৰুগড় ফুৰিব গৈছিলোঁ ন, তেতিয়া মানে মই চাৰ্জাৰডাল মানে মই তাতে হেৰুৱাই থৈ আহিলোঁ। আৰু মাৰ চাৰ্জাৰডাল কি কৰিলোঁ দেখিছেনে? এয়া চব, এইডাল নহয়, মাৰ চাৰ্জাৰডাল কৰিলোঁ, এয়া চব এই অৱস্থাত কাটি টুকুৰা কৰি পেলালোঁ। মাৰ চাৰ্জাৰডাল মানে বেয়া হৈছিলে, মানে খঙতে কাটি পেলালোঁ। তাৰপিছত এতিয়া গৈ আছোঁ লগৰ আগত চাৰ্জ দিবলৈ। তো চাৰ্জ দি পিনি আহি পিনি আকৌ বনাই আছোঁ, চাই থাকক। ৰ'ব সেই বসন্তীখন উলিয়াই লওঁ, মানে বসন্তীখন উলিয়াই পিনি লগ পাই আছোঁ। কাষে চপা সুখৰে হেঙুলীয়া আকাশলে চোৱা বিলীন হোৱা। তাৰপিছত দৰ্জাখন মাৰি লওঁ গাইছ, তাৰপিছত লগ পাই আছোঁ। ৰ'ব চাইকেলখন উলিয়াই লৈ এইফালে দেখিছেনে? এইফালে চাইকেলখন উলিয়ালোঁ, বসন্তীখন উলিয়াই ল'লোঁ। তাৰপিছত এতিয়া দৰ্জাখন মাৰি লওঁ ৰ'ব, এই গেছ এনেকৈ লুটিয়াই দিবলগীয়া হৈছে। তাৰপিছত এইফালে দৰ্জাখন মাৰি লওঁ, লগ পাই আছোঁ। আৰু গাইছ বসন্তীখন উলিয়াই ল'লোঁ, আৰু বসন্তীখনৰ ছিটটো লগাবলগীয়া হৈ আছে। তাৰপাছত চব একদম বাছখন আহিলেই মানে, এইখন যিখন ৰাতিপুৱা মানে এইখন যাব তেজপুৰ নগাঁও যাব। তাৰপিছত এইখন বাছ আহিলেই মানে চাওক পে কৈ আহিলেই মানে চাওক। আৰু গাইছ বসন্তীখন লৈ ঘপককৈ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া। আৰু গাইছ এইটো ৰাস্তাই সোমাব লাগিব লগৰটো ঘৰলৈ। লগৰটো মানে মোৰ পেহীহঁতৰ ঘৰতে মোবাইলটো চাৰ্জ দিবলৈ আহিছোঁ। আৰু মানে বাৰীৰ ভিতৰত মানে গৰু এটা সোমালে, মানে এনেকুৱা উৎপাত কৰিছে নহয়। আৰু মোৰ মোবাইলটো লগৰ ঘৰত চাৰ্জ দিবলৈ গৈছিলোঁ, চাৰ্জ হ'ল 71 হ'ল, লৈ আনিলোগৈ। তাৰপিছত এতিয়া মই মানে চাৰ্জ দি পিনি ঘৰলৈ গৈছিলোঁ। তাৰপিছত ভাত চাত বনালোঁ, ভাত চাত হৈ গ'ল। এতিয়া মা আহি লগৰ তাৰপিছত খাম একদম, মানে গৰু এটা সোমাই গ'ল, মানে গৰুটো মানে উল্টা পুল্টা কৰি আছে, ওলোৱা নাই মানে। তো গৰুটো খেদি লওঁ, এই গৰুটো সেই গৰুৰ ভিতৰত সোমাই গ'ল, মানে বাৰীৰ ভিতৰত সোমাই গ'ল। তো ওলোৱা নাই, খেদি লওঁ ৰ'ব।
যা হে যা 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 তো গাইছ এতিয়া গৰুটো খেদিলোঁ একদম মানে অথনিৰ পৰা উল্টা পুল্টা কৰি আছিলে এতিয়া মোবাইলটো আনিলোগৈ আকৌ এতিয়া মা আহিলে বাৰু তাৰপিছত মা মানে এইফালে ওলাই গৈছে মানে ৰাতিপুৱা কাম এটাত তো মা আহিলে তেতিয়া ভাতটো খাই আছোঁ আৰু গাইছ মা গৈছিলে মানে এটা কামত গৈছিলে মানে ৰাতিপুৱা মৰ্ণিং 7টা মান বজাত ওলাই গৈছিলে তাৰপিছত এতিয়াতো 9টা বাজি গ'ল 9:30 বাজি গ'ল আৰু মালৈ ফোন কৰিছিলোঁ মায়ে বোলে তো তোত আমৈ ঘৰ আছে তো আমৈ ঘৰতে ভাত খালে বোলে তো এতিয়া মোক ভাত খাবলৈ গৈছে তো ভাতকেইটা খাই লওঁ তাৰপিছত লগ পাই আছোঁ চাই লওক আৰু গাইছ এতিয়া ভাতটো খাই লওঁ সেই ভাতটো উলিয়াই দিলোঁ মানে মায়ে মানে তাতে খালে তো মই এতিয়া ঘৰটো ভাতটো খাই লওঁ তাৰপিছত একদম পিয়াজ চিয়াজ লৈ আনিছোঁ একদম এইফালে দিছে নে একদম তো ভাতটো খাই লওঁ আৰু গাইছ ৰ'দ কিমান দিছে চখে একদম তাৰপিছত মানে একদম আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কৰি যদি চেনেলকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেলেগ ঠাইৰ লগত বেলেগ এটা ভিডিঅ'ৰ লগত লগ পোৱা প্ৰতি ডেইলি ব্লগৰ পৰা আজিলে বাই 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 হৰিণী কিৰিণী কি কাষে চপা সুখৰে হেঙুলীয়া আকাশলে চোৱা